এই চাৰিটা কথা যদি আপোনাৰ মনত থাকে তেতিয়া আপোনাৰ জীৱনলৈ কেতিয়াও একো ধুমুহাই নামি নাহে। নম্বৰ 1, যদিহে আপুনি কেতিয়াবা আনন্দত থাকে সেই আনন্দত থকা সময়খিনিত কেতিয়াও আৰু কাকো কথা দিবলৈ চেষ্টা নকৰিব। নম্বৰ 2, যদিহে আপুনি কেতিয়াবা দুখত থাকে সেই দুখত থকা সময়খিনি কেতিয়াও একো সিদ্ধান্ত ল'বলৈ চেষ্টা নকৰিব, অলপ ভাবি চিন্তিহে সিদ্ধান্ত ল'ব। নম্বৰ 3, যদি আপোনাৰ কেতিয়াবা কাৰোবাৰ প্ৰতি খং উঠে তেতিয়া সেই খং উঠাৰ সময়খিনিত আপুনি তৎক্ষণাত উত্তৰ দিবলৈ চেষ্টা নকৰিব। যদিহে উত্তৰ দিয়ে হয়তো আপোনাৰ জীৱনত বহুত ডাঙৰ কিবা কিবি হ'ব পাৰে। নম্বৰ 4, যদি আপোনাৰ মনত ভক্তিভাৱ আছে ঈশ্বৰৰ প্ৰতি তেতিয়া আপোনাৰ জীৱনত কেতিয়াও বেয়া দিন নামি নাহে। কথা কমকৈ লাহেকৈ ক'ব, শান্তিত থাকিব আৰু সুখ পাব। যদিহে কথাষাৰি ভাল লাগিছে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।